एशियान चेम्पियनशिपाव भारतनि जानानै गेलेनाया खैराबारिनि गेलेगिरि मयुक बरखाखतिनि थाखाय मोनसे खाफाल गोनांनि बाथ्रा। मयुक बरखाखतिया 25 जुलाइनिफ्राय 30 जुलाइसिम मालयेशियानि खुसिंआव जानो गोनां 80 एशियान ताइकान्डु खुसिं चेम्पियनशिपनि जुनियर थाखोआव बाहागो लागोन। मैया बिथांखौ खैराबारि ताइकान्डु एकाडेमिनि कच रकेन केशाबआ बिमा-बिफा आरो गेलेगिरिफोरजों लोगोसे बरायदों। आथिखालाव मयुकआ 12 थाखोआव फरायगासिनो दं आरो बरागामिनि दीपज्योति बरखाखति आरो बिमा माल्लिका डेका बरखाखतिनि फिसाज्ला। नमस्कार, मोर नाम मयुक बरखाखति। मैं बरागाँवर পৰা ইয়াতে খৈৰাবাৰী টাইকোৱাণ্ডো একাডেমিৰ ষ্টুডেণ্ট। কিমান বছৰ? মোৰ বয়স হৈছে 17। মই এতিয়া 12ত পঢ়ি আছো। ইয়াতে কিমান বছৰ শিকাও? ইয়াতে মোৰ শিকা 7 বছৰে হ'ল। ক্লাছ 4তে শিকিছিলো। জাৰ্নিটো আৰম্ভ হৈছিলে। এতিয়া কোট মানে কেনেকৈ বাছনি? এইটো মোৰ পোনপ্ৰথমতেতো অল আছাম ষ্টেট চেম্পিয়নশ্বিপ হৈছিলে যোৰহাটত। তাত মোৰ সিলেকশ্যন হৈছে নেশ্যনেল চেম্পিয়নশ্বিপত। এইটো উত্তৰাখণ্ড দেহৰাদুনত হৈছিলে। তাতেও মই গোল্ড মেডেল পাবলৈ সক্ষম হৈছিলো। আৰু তাৰ পাছতে হঠাৎ এছিয়ান চেম্পিয়নশ্বিপৰ কাৰণে ট্ৰায়েলছৰ সিলেকশ্যনৰ কাৰণে এইটো খবৰ পালো যে এইটো হ'ব। কেতিয়া হ'ব? এইটো আপোনাৰ হৈছিলে কি বুলি কয় এইটো 23 হৈছিলে, 23-24। তাতে মোৰ সিলেকশ্যন হৈ গ'ল কুমচি পেয়াৰ জুনিয়ৰ এছিয়ান চেম্পিয়নশ্বিপৰ কাৰণে। এতিয়া ক'ত খেলিব? এতিয়া এই গেমটো হ'ব মোৰ মালয়েছিয়া কোচিঙত 25 জুলাইৰ পৰা 30 জুলাইলৈ হ'ব। প্ৰস্তুতি কেনেকৈ কৰিছে? তাৰ কাৰণে প্ৰস্তুতি চলি আছে আৰু সকলোৰে পৰা আশীৰ্বাদ বিচাৰো যাতে এই গেমত মই ভাল এটা ফলাফল লৈ আনিব পাৰো। উপস্থিত আছো খৈৰাবাৰী টাইকোৱাণ্ডো একাডেমি আৰু খৈৰাবাৰী টাইকোৱাণ্ডো একাডেমিৰ পৰা আমাৰ ময়ুক বৰখাখতিয়ে এতিয়া বৰ্তমান এছিয়ান টাইকোৱাণ্ডো কুমচি চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব, যিটো নেকি মালয়েছিয়াত অনুষ্ঠিত হ'ব। কঢ়িয়াই আনিবলৈ সক্ষম হয়। আৰু মই এই চেগতে নতুন প্ৰজন্মসকলক এটাই মই আহ্বান জনাব বিচাৰিছো যে যিসকল অভিভাৱক আছে, অভিভাৱকসকলে নিজৰ ল'ৰা ছোৱালীসকলক খেল জগতখনত অংশগ্ৰহণ কৰাওক। কাৰণ এই খেলত থাকিলে যিকোনো আমাৰ নিচাজাতীয় বস্তুৰ পৰা আঁতৰত থাকিব পাৰিব আৰু যিখিনি নেকি আমাৰ ডিচিপ্লিন বা যিখিনি ৰুল এণ্ড ৰেগুলেশ্যন সেই বৰ ধুনীয়াকৈ যাতে তেওঁলোকে নিজৰ বস্তুখিনি কৰিবলৈ সমৰ্থক হ'ব। নমস্কাৰ, মোৰ নাম সুমিতা আছিল আৰু মই খৈৰাবাৰী টাইকোৱাণ্ডো একাডেমিত টাইকোৱাণ্ডোৰ প্ৰশিক্ষণ লৈছো। আমাৰ টাইকোৱাণ্ডো একাডেমিৰ ময়ুক বৰখাখতিয়ে ময়ুক দাদাই আন্তঃৰাষ্ট্ৰীয় খেললৈ সিলেকশ্যন হৈছে। ময়ুক দাদালৈ বহুত অভিনন্দন জনালো আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলো যে আমাৰ অসম আৰু ভাৰতলৈ সুনাম কঢ়িয়াই আনে। ধন্যবাদ। खैराबारिनिफ्राय दीपेन डेकानि रिपर्ट NBT लाइव।